নমামী ব্ৰহ্মপুত্ৰৰ আদৰ্শত এইবাৰ মানিকপুৰত নমামী আই নৈক সন্তুষ্ট কৰিবলৈ এজন গৃহৰক্ষীৰ লোকে পূজা পাতল কৰিলে। তেওঁৰ লগত সহযোগ কৰিলে অঞ্চলবাসীয়ে। কিন্তু কিহৰ বাবে নমামী আই পাতিছে মানিকপুৰত, চাওঁ আহক। নমামী আই নদী দায়িত্বত হোমগাৰ্ড। বাৰাণসীৰ সন্যাসী নহয়, এইবাৰ আই নদীত নমামী পূজা অৰ্চনা এজন হোমগাৰ্ডৰ। হয়, এই নদীত নমা সন্যাসীজনেই হ'ল এজন হোমগাৰ্ড। কেইবাগৰাকীও মহিলাক লৈ এওঁ নাহিছে আই নদীত। পূজা অৰ্চনা কৰিছে আই নদীক। মন্ত্ৰ পাঠ কৰি আই নদীৰ গৰাখহনীয়া ৰোধ কৰিব বিচাৰিছে বাবাই। ধুবুৰীৰ আব্দুল গফুৰ নামৰ এই হোমগাৰ্ডজনে আই নদীৰ পৰা মানিকপুৰৰ টেণ্টনপুৰ, কাহিবাৰী, হালদিবাৰীৰ তেলপুখুৰীকে ধৰি বিস্তীৰ্ণ অঞ্চল এনেদৰে পূজা কৰি ৰক্ষা কৰিব বিচাৰিছে। নমামী ব্ৰহ্মপুত্ৰৰ আদৰ্শেৰে অনুপ্ৰাণিত এইজন হোমগাৰ্ডে হয়তো বুজিয়ে পোৱা নাই নৈক সন্তুষ্ট কৰিলে যে গৰাখহনীয়া ৰোধ নহয়। কিন্তু এইসকল গৰাখহনীয়াত আক্ৰান্ত লোকক আজি পৰ্যন্ত সহায় নকৰিলে চৰকাৰ তথা জলসম্পদ বিভাগে। কিন্তু আমি ইমান দিনে এই আই নদীৰ কৰাল গৰাখত কিমান যে দুখ যাতনা ভোগ কৰিছোঁ, আমাৰ দুখ যাতনা কোলাই পাইছে নধৰা হৈছে। চৰকাৰৰ ওপৰত ভৰসা ৰাখি ৰাখি চৰকাৰতো আমাৰ ফালে কিমানবাৰ যে চকু দিব, সেইটো দিব নে নিদিব তাতো কোনো কথাই নাই। যাৰ কাৰণে আমি আল্লাহৰ ওপৰত ভৰসা কৰি এজন সৎ মানুহ মাতি আনি যদি আল্লাহে ৰহমত কৰে, সেই মানুহজনের অচিলা করে যদি আমার নদীটো ভাল গতি যায়, তার কারণে আমি এই ব্যৱস্থাটো কৰিছোঁ। আৰু সেইবাবে বাৰিষাৰ আগমন হোৱাৰ লগে লগে শংকিত হৈ পৰা গাঁওবাসীয়ে শেষ আশা হিচাপে বাছি লৈছে এনে পন্থা। মানিকপুৰৰ পৰা জ্যোতিষ দাস, আছাম টক্স।